নমস্কাৰ। অমিত বৃক্ষৰ আন্দোলনৰ দিনা মই এটি কবিতা ৰচনা কৰিছিলোঁ। আজি সেই কবিতাটি আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম অমিত বৃক্ষ। অমিত বৃক্ষ আন্দোলন, নতুন প্ৰভাতৰ নৱজাগৰণ, ধৰণী কৰোঁ সেউজীকৰণ, নৱপ্ৰজন্মৰ বাবে ৰচোঁ এক নতুন সপোন। নানা জাতিৰ মিলনভূমি আমাৰ অসমখনি, সকলোৱে মিলিজুলি ৰোপণ কৰোঁ গছপুলি। নতুন দিগন্তৰ নকিৰণ, মানৱ জাতিৰ নৱজাগৰণ। বৃক্ষাপটত অমিত বৃক্ষ আন্দোলন, শোভা আৰম্ভ কৰোঁ আহা পৰিৱেশ সংৰক্ষণ। বিস্তাৰিত কৰোঁ আমি বনানীকৰণ, পাহাৰে ভৈয়ামে হ'ব সেউজীয়া, অসম হ'ব আমাৰ ধৰণী ধুনীয়া। পৰ্বত পাহাৰে হাঁহিৰে সলকনি, সেউজীয়া হ'ব নদ নদী জান-জুৰি। গছ গছনিয়ে ভৰা আমাৰ অসমখনি, হ'ব চিৰ সেউজীয়া। হাতে হাতে পুলি লৈ ওলাই আহা বন্ধুসকল, পৃথিৱীত গুজি দিওঁ সেউজ সপোন। নমস্কাৰ।